লামডিঙত যোৱা নিশা উদ্ধাৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী। লামডিং মুৰা বস্তিত উদ্ধাৰ পোৱালিসহ এটা দুষ্প্ৰাপ্য বনৰৌ। স্থানীয় ৰাইজে পোনতে প্ৰত্যক্ষ কৰে বনৰৌ দুটাক। ৰাস্তাৰ কাষেৰে বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। তাৎক্ষণিকভাৱে লামডিং বন বিভাগৰ লোক মুৰা বস্তিত উপস্থিত হৈ উদ্ধাৰ কৰে পোৱালিসহ বনৰৌটোক। উদ্ধাৰ কৰি বন বিভাগৰ লোকে লৈ যায় বনৰৌ দুটাক আৰু আজি কোৱা হয়তো লামডিং বনাঞ্চলৰ উপযুক্ত স্থানত দুয়োকে মুকলি কৰি দিব। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। বন কৰিলে নাহিব নে পটককে নেট নাই। বাচ্চারা সরাইলে কি গুল ছাড়বে না? না না